মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ লগত মই আলোচনা কৰিম পাঠটোৰ বাকি থকা দুইটা পৃষ্ঠা পেজ নম্বৰ 11 and 12 আগৰ ভিডিঅ' পাৰ্ট 1ত তোমালোকৰ লগত মই আলোচনা কৰিলোঁ পৃষ্ঠা 9 আৰু 10ত থকা কথাখিনি তাৰ পৰা তোমালোকে গম পালা যে হোৱাট ইজ হবি অৰ্থাৎ হবি বুলিলে কি বুজা যায় আৰু আউটডোৰ এক্টিভিটিজ আৰু ইনডোৰ এক্টিভিটিৰ মাজৰ পাৰ্থক্য তোমালোকে গম পালা the difference between indoor activities as well as the outdoor activities and what do you mean by hobby এই দুইটা কথা তোমালোকে ইতিমধ্যে গম পাইছা এতিয়া পৃষ্ঠা 11 আৰু 12ত আৰু দুটা চখৰ বিষয়ে দিয়া আছে আহাচোন চাও এতিয়া আমি পঢ়িম ৰুনাৰ চখ তোমালোকে চিত্ৰখন ভালদৰে লক্ষ্য কৰিবা চিত্ৰখনত কি কৰিছে এজনী ছোৱালীয়ে গাৰ্ডেনিং অৰ্থাৎ বাগিচা কৰি থকা দেখুৱা গৈছে এটা গছ পুলি ৰুই তাৰ গুৰিত মাটি পানী সাৰ ইত্যাদি দিয়া দেখুৱা গৈছে আৰু ওচৰতে থকা তিনিজোপা ফুল গছতো ফুল ফুলি আছে ফুল ফুলাৰ পৰাই আমি বুজিব পাৰিছো যে এখন ফুলৰ বাগিচা আৰু ফুলৰ বাগিচাতে ৰুনাই ফুল পুলি ৰুই আছে এতিয়া চাওচোন আহা ৰুনাই কি কৈছে My favorite hobby is gardening মোৰ প্ৰিয় চখ হৈছে বাগিচা কৰা At home we have a kitchen garden in our backyard and a flower garden in front of house kitchen garden মানে হৈছে যিখন বাগিচাত শাক পাচলিৰ খেতি কৰা হয় সেইখন বাগিচা kitchen garden বুলি কয় আৰু বেকয়াৰ্ড ইয়াৰ্ড মানে হৈছে চোতাল আৰু বেক মানে তোমালোকেতো ইতিমধ্যে জানে পিছফালৰ চোতালক ইংলিছত কয় বেকৱাৰ্ড ফ্লাৱাৰ গাৰ্ডেন মানে হৈছে ফুলৰ বাগিচা At home we have a kitchen garden in our backyard and a flower garden in front of the house আমাৰ ঘৰত এখন শাক পাচলিৰ বাগিচা পিছফালৰ চোতালত আছে আৰু ঘৰৰ সন্মুখত এখন ফুলৰ বাগিচাও আছে We grow all kinds of vegetables in our garden বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি আমাৰ বাগিচাত কৰোঁ I also collect a variety of flowers for our garden মই আমাৰ ফুলৰ বাগিচাখনৰ বাবে বিভিন্ন ধৰণৰ ফুলপুলি গুটাই আনো I like planting new plants and watering them মই নতুন নতুন গছপুলি ৰুই আৰু সেই গছবোৰত পানী দি মই বহুত ভাল পাওঁ watering মানে হৈছে পানী দিয়া Every morning I water the plants and clean the beds আৰু প্ৰত্যেক ৰাতিপুৱাই মই সেই গছ পুলিবোৰত পানী দিও আৰু তলত থকা বন সফা কৰো ইয়াতে বেড বুলি কৈছে যত মাটি যি দুখৰ ঠাইত আমি গছ পুলিটো গছ পুলি ৰুৱা তলৰ ঠাই দুখনৰকে কি বুলি কোৱা হৈছে বেড আৰু তোমালোকেও হয়তো মন কৰা যদিও আমি সদায় সফা কৰি থাকো তেতিয়াও কি হৈ যায় কিছুমান ঘাঁহ বন যোনবিলাক আমাৰ কাৰণে প্ৰয়োজনীয় নহয় যোনটো ইংলিছত কোৱা হয় আনৱান্টেড প্লান্টস কিছুমান আনৱান্টেড প্লান্টস গজে যোনবোৰক অসমীয়াত কোৱা হয় ঘাঁহ বন সেইবিলাক কি কৰো আমি প্ৰায় সঘনাই উঠাই থাকো তেতিয়াহে কি হয় গছ পুলিটো লহপহকৈ বাঢ়ি যোৱাত সহায় হয় আৰু ৰুনাইও সেইখিনিকে তাই ৰাতিপুৱা কৰে ৰাতিপুৱা শুই উঠি তাই কি কৰে গছপুলিত পানী দিয়ে আৰু গছৰ গুৰিত গজি উঠা বন ইত্যাদি উঠাই সফা কৰে I also look after the garden in our school ৰুনাই কি কৰে বিদ্যালয়ত থকা বাগিচাখনৰো চোৱাচিতা কৰে It gives me a sense of joy seeing the plants grow আৰু যেতিয়া গছপুলিবিলাক লহপহকৈ বাঢ়ি আহে তেতিয়া মোক যথেষ্ট আনন্দ দিয়ে I feel fit মই সুস্থ অনুভৱ কৰোঁ and active working in the garden আৰু বাগিচাত কাম কৰি নিজকে কাৰ্যকৰী অনুভৱ হয় I am also learning a lot about different plants মই বিভিন্ন ধৰণৰ গছৰ বিষয়ে শিকি
আছো তাৰ পিছত তোমালোকে চাবা ইয়াৰ পিছত শ্যামৰ কথা দিয়া হৈছে শ্যামৰ কথা কি দিছে চোৱা তোমালোকে এই চিত্ৰখন লক্ষ্য কৰা চিত্ৰখন লক্ষ্য কৰিলে দেখা পাবা যে এটা লৰাই কি কৰিছে কিতাপ পঢ়ি থকা দেখুৱা হৈছে আৰু সাইডতে এটা কিতাপৰ ৰেগ আছে আৰু টেবুলখনৰ ওপৰতো দুখন কিতাপ থৈ দিয়া আছে ইয়াৰ পৰা আমি অনুভৱ কৰিব পাৰিছো যে শ্যামৰ শখ হৈছে কিতাপ পঢ়া এতিয়া আমি শ্যামে কি কৈছে I spend my free time reading. মই মোৰ আজৰি সময়ত কিতাপ পঢ়ো Reading is my hobby. পঢ়াটো মোৰ শখ I read all kinds of book. বিভিন্ন ধৰণৰ কিতাপ মই পঢ়ো I enjoy reading story books. মই কাহিনীৰ কিতাপ পঢ়ি ভাল পাওঁ and biographies of great person আৰু তাৰ লগতে মহৎ লোকৰ জীৱনী পঢ়িও ভাল পাওঁ I also love to read adventure and mystery story মই adventure মানে হৈছে দুঃসাহসিক কাহিনী বিলাক আৰু mystery stories মানে হৈছে য'ত ৰহস্য থাকে ৰহস্যময় কাহিনী শ্যামে ৰহস্যময় কাহিনী আৰু বিস্ময়কৰ কাহিনী দুইটা পঢ়িয়ে বহুত ভাল পায় I read them over and over again and enjoy doing so আৰু শ্যামে সেই পঢ়া কাহিনীবিলাককে বাৰে বাৰে পঢ়ি বহুত আনন্দ উপভোগ কৰে আৰু তেনেকে বাৰে বাৰে কৰে After reading, I also write a review of the story. আৰু যেতিয়া শ্যামৰ পঢ়া শেষ হয় পঢ়াৰ পিছত কাহিনীবিলাকৰ পৰা মহৎ লোকৰ জীৱনীবিলাকৰ পৰা কি শিকিলে সেই কথাখিনি টুকা কৰি অৰ্থাৎ লিখি ৰাখে এতিয়া তোমালোকৰ লগত আলোচনা কৰিম নেক্সট পৃষ্ঠা 12 আৰু পৃষ্ঠা 12ত প্ৰথমতে আমি পঢ়িম বিলাঙৰ বিষয়ে বিলাঙৰ হবি তোমালোকে চোৱা চিত্ৰখন ভালদৰে বিলাঙৰ হবিটো আমি চিত্ৰখনৰ পৰাই অনুভৱ কৰিব পাৰো যদি ভালকৈ আমি চিত্ৰখন লক কৰো ওচৰতে কি আছে চোৱা কেইবাটাও এনভলপ থৈ দিয়া আছে আৰু তাৰে এটা এনভলপৰ পৰা বিলাঙে এটা ডাকটিকট এৰুৱা দেখুৱা হৈছে আৰু ওচৰতে এটা আঠা বটল আৰু এখন বহিও আছে য'ত বিলাঙে ষ্টাম্প টিকেট বিলাক এৰুৱাই তাতে আঠা লগাই থৈ দিয়ে এই চিত্ৰখন চোৱাৰ পিছতে আমি গম পালো যে বিলাঙৰ হবি হৈছে ডাকটিকট কালেক্ট কৰা এটা চাওঁচোন আহা বিলাঙৰ বিষয়ে তোমালোকৰ পাঠটোত কি কথা দিয়া আছে My hobby is collecting stamps. মোৰ শখ হৈছে ডাকটিকট সংগ্ৰহ কৰা The collecting and study of stamps is called philately. ইয়াতে কৈছে যে ডাকটিকট সংগ্ৰহ কৰা আৰু তাৰ বিষয়ে অধ্যয়ন কৰা কাৰ্যক ইংৰাজীত philately বুলি কোৱা হয় I started collecting stamps when I was in class 1. যেতিয়া মই প্ৰথমমান শ্ৰেণীত পঢ়ো তেতিয়াৰ পৰা মই ডাকটিকট সংগ্ৰহ কৰা আৰম্ভণি কৰো My uncle who stays in the United States used to write letter to us. মোৰ খুৰাই তেতিয়া যুক্তৰাষ্ট্ৰত আছিল আৰু তেওঁ প্ৰায়ে আমালৈ চিঠি দিয়ে I used to take out the stamps from the envelopes and stick them in a album আৰু মই সেই চিঠিবিলাকৰ এনভেলপত লাগি থকা ডাক টিকেটটো এৰুৱাই এখন বহীত আঠা লগাই থওঁ ইয়াতে কি কৈছে আকৌ চোৱা I used to take the stamps from the envelope and stick them মানে হৈছে আঠা লগাই থোৱাটো কথা ইয়াতে কৈছে stick them in a album My grandparents মোৰ ককা আইতা parents মোৰ অভিভাৱক and teachers
মোৰ শিক্ষাগুৰুসকলে encourage me to pursue this hobby সদায় মোক উৎসাহ যোগাইছিলে যাতে মই এই মোৰ চখটো আগবঢ়াই নিও I have large collection of stamps মোৰ বহুত ডাঙৰ ডাক টিকট সংগ্ৰহ কৰা আছে বহুখিনি এ লাৰ্জ বিভিন্ন ধৰণৰ বিভিন্ন ঠাই বিভিন্ন ফটো অৰ্থাৎ ডাক টিকেটত বিভিন্ন ধৰণৰ ছবি থাকে বিভিন্ন ধৰণৰ ডাক টিকট সংগ্ৰহ কৰা আছে হেতু কাৰণে বহুতখিনি হেতু কাৰণে ইয়াতে কৈছে হি ইউজ আৰু ইয়াতে দিয়া আছে লাৰ্জ বহুতখিনি ডাক টিকট সংগ্ৰহ কৰা আছে I have learned a great deal because of this hobby আৰু মই মোৰ এই চখটোৰ কাৰণে ডাক টিকট সংগ্ৰহ কৰা চখটোৰ কাৰণে বহুতখিনি কথাই শিকিব পাৰিছো I not only collect stamps but also study the stamps মই অকল সংগ্ৰহেই নকৰো ষ্টাম্প অৰ্থাৎ ডাক টিকেট সমূহৰ বিষয়ে মই অধ্যয়নো কৰো during my free time মোৰ আজৰি সময়ত I read about stamp issues by postal department of different countries বিভিন্ন দেশে উলিওৱা ডাকঘৰৰ বিভিন্ন ধৰণৰ ডাক টিকেটৰ বিষয়ে মই অধ্যয়ন কৰো Nowadays with the advancement of technology communication system have changed এতিয়া প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কাৰণে কি হৈছে আমাৰ যোগাযোগৰ ব্যৱস্থা সলনি হৈছে কমিউনিকেশন সিস্টেম মানে হৈছে আমাৰ যোগাযোগৰ সুবিধা people mostly communicate through email SMS MMS etc মানুহে এজনৰ লগত আনজনৰ মনৰ আদান প্ৰদান বা আচাৰ মনৰ বিচাৰ ইত্যাদি চিঠিৰ হলনি কি কৰিবলৈ লৈছে আজিকালি নিজৰ মনৰ কথা অনুভূতি আৰু যিকোনো দৰকাৰী খবৰ দিবলৈ হলে ইমেইল SMS আৰু MMS ৰ জৰিয়তে ইজনে সিজনক দিয়াৰ আৰম্ভ হৈছে হুইচাৰ ফাষ্টাৰ আৰু এটো বহুত খৰতকীয়া সোনকালে পায় এখন চিঠি পোষ্ট অফিচত দিয়াৰ পিছত যত আমি পঠিয়াব যাও পাওতে হয়তো কেতিয়াবা এসপ্তাহতকৈ বেছি সময় লাগিব পাৰে কিন্তু SMS MMS ইমেইল উইদিন এ সেকেন্ড কি হয় পাই যায় হেতু কাৰণে ইয়াতে কৈছে হুইচাৰ ফাষ্টাৰ বহুত খৰতকীয়া but the old postal system is still popular যদিও পুৰণি ডাকঘৰৰ সুবিধা আছে এতিয়া হেতু এতিয়া প্ৰচলন হৈয়ে আছে hobbies are those activities that are entertaining and relaxing চখ বিলাক এনেকুৱা ধৰণৰ কাৰ্য যোনে আমাৰ মনত আনন্দ দিয়ে আৰু মনটো সজাগ কৰি তোলে they are pursued during the leisure time for pleasure or relaxation আমি আমাৰ চখৰ কামবিলাক আমাৰ নিজৰ ফ্ৰী টাইমত নিজৰ মনক আনন্দ কৰা মনটো সতেজ কৰা কামত ব্যৱহাৰ কৰো they can be educative too আৰু আমাৰ চখৰ পৰা আমি বিভিন্ন ধৰণৰ জ্ঞানো অৰ্জন কৰিব পাৰো hobbies help us to use our free time fruitfully আমাৰ চখ থাকিলে আমাৰ আজৰি সময়বিলাক আমি ভালদৰে কটাব পাৰো we can keep ourselves busy and active if we take up a hobby আৰু কৈছে যে যদি আমাৰ হবি থাকে তেতিয়া আমাৰ আজৰি সময়টো আমি ব্যস্ত আৰু কাৰ্যকৰী হৈ থাকিব পাৰো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল হয়তো এটা তোমালোকে মোৰ এই ক্ষুদ্ৰ আলোচনাৰ পৰা বুজিব পাৰিছে যে হবিজ অৰ্থাৎ চখ কি বিভিন্ন ধৰণৰ চখ আমাৰ কেনেকুৱা হ'ব পাৰে তোমালোকৰ পাঠ্যপুথিত ইয়াতে উদাহৰণৰ সৈতে দেখুৱা হ'ল এটা গান গোৱা কিতাপ পঢ়া বাগিচা কৰা ডাক টিকেট সংগ্ৰহ কৰা আৰু ড্ৰয়িং এতিয়া ইয়াৰ পিছৰ ভিডিঅটোৰ পৰা মই তোমালোকৰ লগত আলোচনা কৰিম পাঠটোত থকা প্ৰশ্ন উত্তৰখিনি